गया रे, पहुंच गया मंदिर पहुंच गया। देखो हेलो गाइस, কি খবৰ আপোনালোকৰ? মোৰ একদম মজা দেখিছে নে? আজি মোৰ এনিভাৰ্চাৰী আছিলে। আজি 2 বছৰ হৈ গ'ল মোৰ বিয়া পতা। সবে ক'লে যে একদম কপল ডান্স লাগিব বুলি ক'লে। মই ক'লো গান বজা। মই এইটো একদম স্মাৰ্ট আছোঁ, চবফালে নাচোঁ, জনাই নজনাই পূৰা একদম কি হ'ল দেখিছেনে? এইফালে নাচি দিছোঁ, এইফালে আকৌ মোৰ মানুহজনী আকৌ লাজে কৈছে। মই লাজ বিচ নাই, নাচ বুলি ক'লে মই ক'লো গান বজা। কি গান বুলি কৈছে? মই কৈছোঁ যি গান বজা তহঁতে নাচিম। বাকী নাচ গান কৰি বহুত মিছ কৰিম। এবছৰ কৰিলোঁ কাম এইটো জেগাত, এই হোটেলত, আৰু এবছৰ কাম কৰাৰ পিছত আজি আকৌ ছেকেণ্ড টাইমৰ বাবে ঘৰত আহিছোঁ। প্ৰথমে এবাৰ আহিছিলোঁ আৰু এবাৰ হৈছে ছেকেণ্ড টাইম। বাকী ভাবিলোঁ আপোনালোকক অলপ ঘৰলৈ অহা, আপোনালোকক অলপ কিছুমান স্মৃতি আৰু কিছুমান ভিডিঅ' ভাল লগা মুহূৰ্ত আপোনালোকক দেখাওক বুলি ভাবিছোঁ। আপোনালোক স্কিপ নকৰাকৈ সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু এয়া হৈছে মই ফাইনেলি যাব ওলালোঁ। মালিকে ক'লে যে ময়ে থৈ আহিমগৈ বুলি ক'লে। বেগ মানে ধেৰ আছে, সেইবাবে ক'লে মালিকে থৈ আহিব আৰু ছাৰহঁতে যাব লগত। এইফালে বেগ চেগ কাৰত থ'বৰ কাৰণে ওলালোঁ। बाय 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 रुकिए रुकिए अभी तक नहीं हो रहा है। बाय बाय पप्पू भैया, बाय बाय, अच्छे से जाना। नहीं खुला था मुन्नू भी जा रहा है। बाय मुन्नू, ऑल सब आ गया। पहले ये डालो। हाँ, तुम्हारा नाम आ रहा है। ना भाई होता नहीं है, अच्छा काम के लिए आ रहा है। आग जलाने में आ रहा है भंडी। हाँ इतनी से बाय बाय। अरे चलिए भाई बैठिए, प्रेम से बाय बाय। कल सुबह मिलेंगे, ठीक है? चलो बाबू आए, हैप्पी जर्नी शुभ यात्रा। थैंक यू बोलना कभी हाँ हाँ मौका मिला। अरे नवीन हो गया। বাকী MD ছাৰক আমি তলতে থৈ আহিলোঁ। মানে কি হ'ল, এফালে চেফ সেইটো কি হ'ল কৈছে বেগ বহুত আছে, নিবলৈ আমাৰ মানে অসুবিধা হ'ব। সেইবাবে কি ক'লে, কি হ'ল একদম ৰেলৱে ষ্টেচনলৈকে, মানে ষ্টেচন আহিলে মানে কি হ'ল প্লেটফৰ্মলৈকে আমি থৈ আহোগৈ বুলি ক'লে। সেইবাবে চবৰে আহিছে। এইফালে দেখিছেনে বেগ দেখিছে, সেইফালে মানুহ আছোঁ আমি। দুটা বেগ আছে, 4টা। প্ৰথমেতো বেগ 6টামান হৈছিলে। কি হ'ল লাষ্টত এনেকুৱা বেগত ভৰাই কিনে লাষ্টত কি হ'ল 2টা বেগ হ'ল, 3টা বেগ হ'ল আৰু। বাকী ইয়াত দেখিছেনে সেইখিনি বেগ আমি দুটাই কেনেকৈ পাৰোঁ বা মই 2টা ল'ব পাৰিলেও হ'লে, কিন্তু আকৌ চকা লগা বেগটো কি হ'ল টলি বেগটো ল'ব নোৱাৰিলে হ'লে। সেইবাবে চেফেটে আহি বহুতখিনি সহায় কৰি দিছে আৰু চেফেটে গ'ল আমাক থৈ মেলি। আৰু এইফালে পেকিং কৰি আছে আৰু উঠাব নোৱাৰোঁ আমি ন ট্ৰেইনত। আৰু ট্ৰেইন বা কেনেকৈ কি আহে খবৰ নাই। পইচা 200 টকা দিবি বুলি কৈছিলে, তাৰপিছত 200 টকা দিব নোৱাৰোঁ বুলি কোৱাৰ পিছত সি নিজে ক'লে কি হ'ল আগে চাই ল চিটুৱেশ্যন, যদি মানুহ ভিৰ হ'লে তেতিয়া 200 দিবি, যদি ভিৰ নহয় তেতিয়া নিজৰ মতে কিবা এটা দিলেও দিবি বুলি ক'লে। সেইফালে হ'ব যিকোনো হয়, মানুহ 200 টকা এটা দি দিলেও একো হেৰি নাই, টেনশ্যন নাই, হয় নহয় বাৰু? আৰু 200 টকাৰ লগতে যদি বেগ উঠাব নোৱাৰে, যদি ট্ৰেইন যদি যায়গৈ তেতিয়াতো বহুত দিগদাৰ হ'ব। সেইকাৰণে ভাবিলোঁ যিমান দিলেও দিবি আৰু। মানে কি হ'ল দেখা যাওক বুলি কিনে লাগিলে 200 টকা দিলেও দিম বুলি কৈ কিনে ফাইনেলি এইফালে ট্ৰেইন অহা সময় হৈ গৈছে। এইফালে একদম ঠেলি লৈ গৈছে আৰু মনটো খুবেই ভাল লাগি আছে, গম পায়নে? যিহেতু ঘৰত যোৱা মজাই বেলেগ, কোৱা নিচিনা নহয় জানো? অসমতে নাহি গ'ল, অসমতে নাহি গ'ল এবাৰ, হয় নাই? টেনশ্যন নাই। B5 বাকী যি কি নহওক ছিটটো আমি পালোঁ, এটা ছিটে পালোঁ, 2টা মানুহৰ এটা ছিটে। থাৰ্ড AC কাটিছিলোঁ। কি হ'ল RAC হ'ল, মানে কি হ'ল RAC হৈছে মানে এটা ছিটকে মানে দুটাই মানে আধা আধা কৰিব লগা হৈছিল। 2 মাহৰ আগতে টিকেট কাটিও কনফাৰ্ম নাপালোঁ। চাওক
আজিকালি আগতে কেঞ্চেল কৰি দিয়ে, আজিকালি কেঞ্চেল নকৰে, এটা চিটকে দুটা মানুহক দি দিয়ে। দুদিন অহাৰ পিছতে যেনে তেনে একদম কামাখ্যা পালোহি দেখিছেনে। আমি মধ্যপ্ৰদেশৰ পৰা কাটিছিলোঁ কামাখ্যালৈকে, আৰু যিহেতু অকল গুৱাহাটীলৈকে ট্ৰেইন আছে, ডাইৰেক্ট ট্ৰেইন তিনিচুকীয়ালৈ নাপাওঁ। একদম যেনে তেনে কৰি তিনিচুকীয়া পালোঁ, কামাখ্যা পালোহি। কামাখ্যা পাই মনটো খুবেই মানে ইমানেই ভাল, বহুত ভাল লাগিছে, ক'ব নাজানিছোঁ। আৰু ঘৰলৈ অহা মজাটোৱে বেলেগ হয়নে নহয়। বাকী মধ্যপ্ৰদেশৰ পৰা কামাখ্যালৈকে অহা এইটো ব্লগ আজি ইমানতে সামৰিছোঁ। বাকী গুৱাহাটীৰ পৰা আৰু তিনিচুকীয়ালৈকে যোৱা এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ।